guys, welcome to my YouTube channel Krishna Blog. To বন্ধুসকল আজি পঢ়াৰ লগতে যেহেতু এক্সাম আহি আছে এক্সাম দিয়াৰ লগে লগে মই ভাবিলো আজি থিয়েটাৰ চাব যাম বিষ্ণু আৰু মই 3 দিন কাৰ্যসূচী 2 দিন গল আৰু এদিন আজি আছে সামগো। তো বন্ধুসকল বলক আমি থিয়েটাৰ চাব ওলাইছো কিন্তু তাৰ আগতে 100 টকাটো লাগিব কাৰণ বন্ধুসকল আমি আহি আছো ইয়াত টিকেট কাটিবলৈ। আপোনালোকে দেখিব পাইছে লাইট সেট জ্বলি আছে। বন্ধুসকল আজি থিয়েটাৰ চামি আইছো 100 টকা চামি তো বন্ধুসকল টিকেট কাউন্টাৰ হৈছে চাম। ফাইনেলি আছো এ লাইনত খৰা হৈ আৰু সোমাম বেছি দিন নাই, বেছি সময় নাই মানে সোমাবলৈ যায়। হেৰস্তো দেখিছে ইয়াৰ টিকেট ললো আৰু আমি যাম আজি থিয়েটাৰ চাবলৈ। বহুত মজা লাগিব আহিছে, বহুত মজা। এই আপোনালোকে দেখিছে ইমান মানুহ হোৱা নাই, লাহে লাহে হ'ব। আজি কিন্তু মই গেলাৰীত বহিম, গেলাৰীত বহিম। চাওক 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 আপোনালোকে মোৰ লগত চাব। ইয়াত দেখিছে মানুহ বৰ্তমান ফুল হ'বই এতিয়া আজি। হেৰস্তো আপোনালোকে দেখিব পাইছে যে এয়া মই গৈ আছো একদম লাষ্টৰ এইটো মোৰ বিষ্ণু আৰু ই বহুত দুষ্ট হয় বে। কি কৰোঁ বে, ইয়াৰ লগত আজি বহি আৰু মজাই ল'ম আৰু একেলগে চাম আজি, একেলগে চাম। হেৰস্তো ফাইনেলি চাই হ'ল আজি থিয়েটাৰ আৰু আমি এতিয়া ইয়াৰ পৰা বিদায় ল'ম। বহুত ভাল লাগিছে হেৰস্তো, বহুত ভাল লাগিছে আজি চাই। এতিয়া আমি ইয়াৰ পৰা বিদায় ল'ম অৰ্থাৎ ৰঘুনাথ থিয়েটাৰৰ পৰা। তো বন্ধুসকল মোৰ বিশেষকৈ বহুত ভাল লাগিলে আৰু দেখিব পাইছে আপোনালোকে বহুত মানুহ হৈছে ৰঘুনাথ থিয়েটাৰ আৰু বিশেষকৈ সকলোৱে ভাল লাগিছে, মোৰ বুলিয়ে নহয় সকলোৱে ভাল লাগিছে। তো বন্ধুসকল আমি ভিডিঅ'টো ইমান দীঘল কৰা নাই, বলকচোন অকণমান চাওঁ। বন্ধুসকল ফাইনেলি চাই আহিলোঁ, বহুত ভাল লাগিলে, বহুত ইয়াত চাই বহুত ভাল লাগিলে। আৰু লগতে আমি আজি দুইমাৰী মৰিগাঁও অৰ্থাৎ আমাৰ গাঁৱৰ পৰা অৰ্থাৎ আমাৰ গাঁও সজ্জাত আমাৰ দুইমাৰী গাঁৱৰ পৰা আজি ৰঘুনাথ থিয়েটাৰক আজি বিদায় দিলোঁ। বহুত মানুহ হৈছে দেখিব পাইছে আপোনালোকে। হেৰস্তো বিশেষকৈ মোৰ বহুত ভাল লাগিল ৰঘুনাথক চাই। তো বন্ধুসকল বাই আজিলৈ ইমানতে, জয় হিন্দ।